তো গাইস আইসো দেউল চাব আৰু জোকমাৰি যে আইছো ৰাকেশ হৈছে ফাংচন সাংস্কৃতিক সন্ধিয়াৰ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বহুত দিন হ'ল মই ব্লগ চগ দিব পৰা নাই যে ফাকুৱাটো ব্লগ দিব নোৱাৰিলোঁ কাৰণ মই আছিলোঁ চকীঘাটত কুৰমা খাব গৈছিলোঁ মোবাইল নিয়া নাই তো আমি আহি পাই গ'লো চাওক আমি তেখেতক আমি কমিটিৰ ফালৰ পৰা অলপ মৰম যাচিব বিচাৰিছোঁ আমি সন্মানীয় বৰদোচা নাৰ্চাৰীক আমাৰ সন্মানীয় চৌধুৰী বৰক এখনি ফুলাম বিভানেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ লগতে অনন্ত বৈশ্য ডাঙৰীয়া এটি ফুলাম জাপিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমি জোকমাৰি নিজ দেশী মিলন দৌল উৎসৱ মহোৎসৱ কমিটিৰ ফালৰ পৰা আপোনালৈ অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অঞ্চললৈ আহক আমি অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত তেখেতকে দি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব তেখেতক আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আমি উচ্চ হাত চাপৰি তেখেতক আমি আদৰিব বিচাৰিছোঁ সমূহ ৰাইজক উচ্চ হাত চাপৰি আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকীক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধেয় ৰাইজ এতিয়া আমি মঞ্চখন আমাৰ সন্মানৰ কণ্ঠশিল্পীগৰাকীলৈ আগবঢ়াই দিছোঁ তেখেতৰ সুললিত কণ্ঠৰে আপোনালোকক আপ্লুত কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ সেৱা শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ইমান নিশা আমাৰ বাবে ইয়ালৈ আহিছে আমাৰ অনুষ্ঠান চাবলৈ তাৰ বহুত বহুত ধন্যবাদ আৰু সমিতিৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু মৰম জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে আৰু মোক নিমন্ত্ৰণ জনাইছে মই গোৱা এটা গীত আজি প্ৰায় 2-3 বছৰ আগৰ গীত গাব বিচাৰিছোঁ বাকী সকলোৱে ভালে আছেনে বৰ চিৰিয়াছ হৈ আছে দেখোন অকণ ফূৰ্তি কৰিব লাগিব আজি নে কি কয় আমি মঞ্চৰ পৰা মৰম নামৰ কাগজতে লিখিলনো তোমাৰ নাম কলি মৰম নামৰ কাগজতে লিখিলনো তোমাৰ নাম কলিজাৰে ভাজে ভাজে সুখৰে খৰটো কিবা ঘূৰেও নোখোৱা মামৰেও নধৰা